বৰ্তমান আশা কৰোঁ সকলো ভালে আছে। ৱেলকাম টু মাই চেনেল পৰিণ্টাছ ৱৰ্ল্ড। মই নাজিৰাৰ পৰা অহা হ'ল 18 তাৰিখে আহিছোঁ আৰু মই মানে তেতিয়া ব্লগ বনোৱা নহ'লে অকণমান গাটোও বেয়া আছিলে সেইকাৰণে। আৰু আজি হৈছে 21 তাৰিখ। আজি আমি মুম্বাইলৈ আকৌ ঘূৰি যাম, সেইকাৰণে ভাবিলোঁ ব্লগটো এতিয়াৰ পৰাই ষ্টাৰ্ট কৰোঁ বুলি। আৰু লগতে মই জাষ্ট আমাৰ ৰুমৰ বেলকনিখন অকণমান দেখুৱাই ল'ম হা, এনেই বেক কেমেৰা। মানে একো গুৱাহাটীত তেনেকৈ বনোৱা নহ'লেই যে কি হ'ল, ইমান গৰম ইয়াতে, একদম মানে কিবা লাগি গৈছে। অহাৰ পিছতে মোৰ মানে অৱস্থা বেয়া হৈ আছে। আজি অকণমান বতৰটো ভাল কৰিছে আৰু আজি যোৱাৰ যিটো ভিডিঅ' হয় সেইটো কৰিম, সেইকাৰণে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। এইটো হৈছে আমাৰ বেলকনি। ইয়াতে মাহঁতে ইয়াতে ফুল ৰাখি থৈছে। ফুল মানে চবতে থাকে আৰু একদম আমাৰ ঘৰৰ ছাইডতে এটা ৰাস্তা আছে আৰু এইটো হৈছে নামঘৰ, মানে সেই এপিনে যোৱা ৰাস্তা। আৰু মই ইমানকৈ কৰোঁ, এয়া হৈছে আপোনালোকৰ নামঘৰটো, মানে আমাৰে নামঘৰ আৰু চব থাকে। তাৰপৰা মই ছাৰাউণ্ডিংটো দেখাইছোঁ হা, সেইখন হৈছে ৱাইলেছৰ ৰয়েল ডিকাছা সেইখন। আৰু এইটো ঘৰটো, এই আমাৰ ঘৰ, এইটো মোৰ ৰুম, মানে আমাৰ ৰুম আৰু সেইটো মাৰ ৰুম, এনেকৈ কৰি পেলাই। তাৰপিছতে মই জাষ্ট একো দেখুৱাব নহ'লে যে সেইকাৰণে মই এনেকৈ দেখাইছোঁ। এইটো মোৰ কাপোৰ, এইখিনি চাওক না কি ধুনীয়া ন। আমি ওলাইছোঁ এতিয়া, গাড়ীত উঠিলোঁ। টাইম দেৰিকৈ আছে, বাট দেৰি হয় যে কি বুলি কয় আপোনাৰ ট্ৰেফিক হৈছে, সেইকাৰণে সোনকালে ওলালোঁ। গৈ পেলাই দেখাই আছে আপোনালোকক। এয়া আমি এয়াৰপৰ্ট পাই গৈছোঁ, গুৱাহাটী এয়াৰপৰ্টটো। বাহিৰখন মই অকণমান জাষ্ট দেখুৱাইছোঁ আৰু লিখাও আছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ মানে এয়াৰপৰ্ট বুলি, বিমানবন্দৰ বুলি, সেইটোকে অকণমান দেখুৱালোঁ আপোনালোকক। আমি এয়াৰপৰ্ট পাই গ'লোঁ আৰু এই চব নদী ইমান ধুনীয়া হয়, ইমান ধুনীয়া লাগিছে। মইতো আগতে দেখাই নাই। এইবিলাক কাউণ্টাৰবিলাক আছে, চবেই দেখিছে, যিমানে দেখে কাউণ্টাৰবিলাক আছে। আৰু সেইটো দেখালোঁ ন, মই নতুনকৈ দেখিছোঁ। আৰু এইটো আমাৰ এয়াৰপৰ্টতে আছে অসমৰ এশিঙীয়া গড়, ইমান ধুনীয়া লাগিছে ন। আচলতে আমি যেতিয়া আহোঁ নহয়, সদায় ৰাতিপুৱা আহোঁ। ৰাতিপুৱা অহাৰ কাৰণে কি হয়, আমি বস্তুবিলাক গমেই নাপাওঁ, নুখুলেই। আৰু আজিহে এনেকৈ আহিছোঁ। এইটো কি বনাইছে বাৰু? 1 নেশ্যন বিলিয়ন চেলিব্ৰেশ্যন কিবা এটা বনাইছে, কিন্তু শংখৰ নিচিনা হয়, বৰ ধুনীয়া লাগিছে পাই দেখিবলৈ। বহি আছোঁ এতিয়া, আৰু মই যে আপোনালোকক সেই শংখৰ নিচিনা সেইটো দেখাইছিলোঁ, এইটো তাৰ পিছফালেই বহি আছোঁ, মানে ইমানেই ধুনীয়া লাগিছে। আৰু আমাৰ হাতত টাইমো আছে বৰ্তমান, আৰু আমি যাম আপোনাৰ মানে ছিকিউৰিটি চেক কৰিম 1:30 মানত। ফ্লাইটখন 3:25 আছে। আমি অলপ সোনকালে আহি পালোঁ, যিহেতু গুৱাহাটীৰ বহুত ট্ৰেফিক হয় ন, সেইটো কাৰণে। আৰু আমি ট্ৰেফিক পাইছোঁ বাৰু। আৰু এই যিটো একচুৱেলি মই এইটো কথা ক'বৰ কাৰণে কৈছিলোঁ, যিটো বনাইছে সেইটো বাঁহেৰে বনাইছে, বহুত ধুনীয়া লাগিছে। মই অথনি যেতিয়া জাষ্ট বেক কেমেৰাত দেখাওঁতে কোৱা নহ'লে কথাটো, সেইবাবে কৈ দিছোঁ। আৰু কিছুমান আপোনালোকৰ ইয়াতে মই উঠি যোৱা নাই, বাট সেইডোখৰত যে দেখা পাইছে সেইখিনি হৈছে আপোনাৰ ট্ৰেডিশ্যনেল কিছুমান বস্তু আছে, ট্ৰেডিশ্যনেল কাপোৰ আছে, ট্ৰেডিশ্যনেল সিহঁতৰ জুৱেলাৰীবিলাক আছে। ভিতৰত সোমাই পেলাই ভিডিঅ' কৰিবলৈ হয়তো নিদিবও পাৰে, কাৰণে মই সোধাও নাই বাৰু। আৰু সেইফালে আছে আপোনাৰ গড়, মানে সেইটো মই তুলি থৈছোঁ, ফটোখন আপোনালোকক লগাই দিম বাৰু। যিসকলে দেখিছে তেওঁলোকেতো দেখা পাইছে, কিন্তু যিসকলে দেখা নাই পোৱা তেওঁলোকে চাব পাৰিব। আৰু মই একদম ফ্লাইটত উঠিলেহে ভিডিঅ'টো ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ, কাৰণ আমাৰ তলত আছে আৰু আমি বাছেদি যাব লাগিব। বাছেদি যাবলৈ হ'লে অকণমান অসুবিধা হয়, মানে অকল মোৰ হেণ্ডবেগটোৱে আছে, তথাপিও মানে দিগদাৰ হয় কৰিবলৈ। মাস্কখন খুলিব নোৱাৰোঁ কাৰণে দিগদাৰ পাওঁ। সেইটোৱে কথা। তেতিয়াহ'লে আপোনালোকক আকৌ লগ পাই আছোঁ ফ্লাইটত অকণমান সময়ৰ কাৰণে। আমি ফ্লাইটত বহিলোঁ, বৰ্তমান মাতটো গৈছে নাই গম পোৱা নাই। যদি নাই যোৱা মই কৈছোঁ, অলপ লেট হৈছে আজি, আৰু তাকে যদি মই অকণমান দেখাবলৈ চেষ্টা কৰিম বাৰু দেই। আমি টেক অফৰ কাৰণে ৰেডি হৈছোঁ, আৰু বতৰটো চাওকচোন বাহিৰত কেনেকুৱা বেয়া কৰিছে। বৰষুণ পাম চাগে আমি, চাগে বৰষুণ নাইবা ডাৱৰৰ কাৰণে অকণ প্ৰব্লেম হ'ব চাগে। তথাপিও আকৌ কেতিয়া জানো আহোঁ ঠিক নাই। অকণমান কৰি লওঁ, বতৰটোৱে কৰিছোঁ, আৰু আপোনালোকো দেখুৱাই আছোঁ।
আমি ভাত খাই আহিছোঁ হা অথনি আহিলোঁ যে 10:30 আহিলোঁ 11:00 আহিলোঁ ভোক লাগিছে এতিয়া খাওঁ কিবা এটা মানে উঠিছোঁহে মানুহে ভাবিব ইমান ৰাইখ খাবলৈ লৈছোঁ খাই লওঁ আৰু এতিয়া আৰু নকৰোঁ ভিডিঅ' অকণমান মুম্বাইৰ ভিডিঅ' মানে যোৱাটো কৰিম আৰু ৰাস্তাটো কাৰণ আমিতো একদম মুম্বাইৰ ভিডিঅ'টো দেখুৱাই নাই আজিলৈকে মই দেখুৱাব চেষ্টা কৰিম আৰু তেতিয়াহ'লে লগ পাই আছোঁ খাই লওঁ হা এতিয়া লাইটখিনি চাইডত যিখিনি আছে সেইখিনি মাটি নহয় হা সাগৰ হয় মই তাকে দেখাবৰ কাৰণে ল'লোঁ ভিডিঅ'টো বাট একদম অস্পষ্ট আহিছে মানে এইখিনি আপোনাৰ হেৰি বস্তু হয় খৰচৰ আৰু এই ক'লাখিনি হৈছে আপোনাৰ সাগৰ দলংখন দেখিছে ব্ৰিজখন দেখিছে সেইখনেই হৈছে চি লিংক মই কেমেৰাত দি দিম এখন ফটো দি দিম কিন্তু এইটো চি লিংক হয় সঁচাকৈ গৈ ভাল লাগে মোৰ যে বাছখন গৈ পেলাই অশান্তি পাওঁ আমি আহি আছোঁ এয়াৰবেছখনত বাছখন উঠিবলৈ বেলেগ অশান্তি লাগে এতিয়াহে ভাল লাগিছে মনটো আমনি লাগি গৈছেগৈ জাৰ্ণিটো কৰি আমি এতিয়া খোজকাঢ়ি আহি আছোঁ এয়াৰবেছ দি আহিলোঁ এতিয়া আমি এফালেদি গৈ আছোঁ তাৰপৰা লাগেজ ল'ম লাগেজ আমাৰ 11 নম্বৰ হেৰিত আহিব কি বুলি কয় 11 নম্বৰ বেনেক এটা বুলি কয় তাতে আহিব আৰু মই এই বেগটো ইমানেই গধুৰ হৈছে মই মানে দাঙিব পৰা নাই এতিয়া আকৌ এইখিনি বহুত দেৰি হৈ যাব কাৰণ এইটো চাওঁতে বহুত টাইম লাগে ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট হয় যে সেইকাৰণে আকৌ তলত যাব লাগিব বহুত দিগদাৰ এইবিলাক আমি গৈ থাকোঁ তেতিয়াহ'লে এয়াৰপৰ্টৰ ডিপাৰ্চাৰ সেইখিনিতে ৰখি আছোঁ এই চাওকচোন ইমান ধুনীয়া হয় এয়াৰপৰ্টটো দেখা পাইছেনে মানে মই ডিপাৰ্চাৰত আছোঁ আৰু এইটো চাগে দেখাচোনে গম পাব আমাৰ অসমৰ যে সেই গৰুৰ পক্ষী নেকি একজেক্টলি মই নাজানো দেই যদি কোনোবাই জানে জনাই দিবচোন মই এনেকৈ বুলি লাগিছে কাৰণে কৈছোঁ ইমান ধুনীয়া লাগিছে চব এয়াৰপৰ্টটো সেইবিলাক কিবা কিবি আছে ড্ৰেগন টাইপৰ কিবা আছে আৰু মই যে কৈছিলোঁ বেল্ট বুলি ইয়াতে গোটেই বেগেজবিলাক আহে মানে বিভিন্ন ধৰণৰ সেইটো 14 নম্বৰ বেল্ট হয় 13 নম্বৰ বেল্ট তেনেকৈ কৰি আছে আৰু ইমান ধুনীয়া হয় সেইখিনি ঘৰ গৈ পাওঁতে কিমান টাইম লাগে ঠিক নাই আৰু যিটোহে ট্ৰেফিক লাগিলে এয়া আগত চাওকচোন ট্ৰেফিক কিমান হৈছে ব'লক তেতিয়াহ'লে ৰাতিৰ একচুৱেল মুম্বাইখন দেখাব ট্ৰাই কৰোঁ হা মই এয়াৰপৰ্টৰ পৰা ওলালোঁ এতিয়া আৰু অলপ কপি আছে হা এইখিনিতো বাৰু আমি গাড়ীত আহি আছোঁ যে সেইখিনি হয় মই অলপকৈ দেখাব ট্ৰাই কৰিম এইখিনি একচুৱেলি ইমান ডাঙৰ ডাঙৰ বিল্ডিংখিনি এতিয়ালৈকে অহা নাই আৰু ইয়াতো একদম পূৰা ধুনীয়াকৈ জোনটো ওলাই আছে আচলতে গাড়ীৰ পৰা কৰাৰ কাৰণে অকণমান অসুবিধা হৈছে কিন্তু তথাপিও মই দেখুৱাব ট্ৰাই কৰিছোঁ সেইখন হৈছে ৰেডিচন ব্লু হোটেলখন ঘপককৈ দেখা পাই পেলাই আপোনালোককো দেখুৱাই দিলোঁ মই আৰু আমি এতিয়া ৰাস্তাটো যিটো হয় আমি যিহেতু টাৰ্মিনেল 2ত নামিছোঁ আমি যাম IITৰ মুখৰ আগেদি কিন্তু মই সেইটো কথা জানো IITৰ মুখৰ আগেদি যাম বুলি কিন্তু নাজানো কোনডোখৰ ৰাস্তা হয় যদি দেখাওঁ মই মানে যদি দেখোঁ তেতিয়াহ'লে মই দেখাব ট্ৰাই কৰিম আপোনালোকক ভালকৈ আহিছেনে বাৰু আহিছে অলপকৈ চাওকচোন মই বাৰে প্ৰতি দেখুৱাব লৈছোঁ অকল সেই ট্ৰেফিকে আৰু আগত চাওকচোন কিমান ট্ৰেফিক আমি অহা এতিয়ালৈকে হয়তো 10 মিনিটমান পাৰেই হৈ গ'ল কিবা ট্ৰেফিকতে ৰখিয়ে আছোঁ আৰু মানে হয়তো আমি বহুত দূৰ গৈয়ে পোৱাই নাই অলপমানতে গৈছোঁ আৰু এয়া হৈছে ৰঙা বাছ মুম্বাই ডাঙৰ বাছো থাকে 2 খলপীয়া বাছখন মই দেখা নাই 2 খলপীয়া বাছখন দেখা হ'লে মই দেখুৱাব পাৰিলোঁ হয় ব্ৰিজখন দেখিছে এইটো মেট্ৰ' লাইন হয় ফুটব্ৰিজ নহয় কিন্তু হয় এইটো মেট্ৰ' লাইন হয় এইটো এইফালৰ মুম্বাই চাববাৰ্ণ হৈছে সেইখিনি গোটেইখিনি মেট্ৰ' লাইন
আমাৰ ফালে যোৱাই নাই, আমাৰ ফালে বহুত দেৰি আছে আৰু এতিয়াও বনাই আছে বহুতখিনি মেট্ৰ' লাইন। আৰু এয়া আপোনালোকক দেখাই দেখাই গৈ আছোঁ, বাট মাজে মাজে মই ৰৈ ৰৈ গৈ আছোঁ কাৰণ বহুত ফালে দেখিছেনে কিমান ট্ৰেফিক হৈ আছে ইয়াত। মই ক'ৰবাৰ ৰাস্তালৈকে দেখাই গৈ আছোঁ দেই আপোনালোকক। আচলতে ময়ো এনেকৈ মুম্বাইখন আজি হয়তো ছেকেণ্ড টাইমে ৰাতিকৈ দেখিছোঁ, কাৰণ যদি কেতিয়াবা আহিছোঁ মই লোকেল ট্ৰেইনতে আহিছোঁ, সেইটো ছাইড অকণমান প্ৰায় আঁতৰত হয় আৰু এনেকৈ পূৰা মেইনটো মই এনেকৈ দেখিছোঁ। চ' আপোনালোককো দেখাইছোঁ। একচুৱেলি দেখিবলৈ সঁচাকৈয়ে ধুনীয়া হয়, সঁচাকৈ যে মায়ানগৰী বুলি কয় এইটো একদম সঁচা কথা হয়। মানে থাকিলে যাব মন নাযায়, মানে ময়ো সেইকাৰণে পূৰা চাই চাই আহি আছোঁ। ইমান ডাঙৰ ডাঙৰ বিল্ডিংবিলাক চাই ভাল লাগে, কিন্তু থকাত অকণমান অসুবিধা হয় কাৰণ আপোনাৰ কি হয় গৰম হয় কিবা হয়। তথাপিও আজিকালি অসমতো একেই হৈছে, কাৰণ এইবাৰ গৈ যিটো গৰম পালোঁ তেতিয়াতো লাগিছে মানে হয় মুম্বাইৰ নিচিনাই লগা হৈছে আৰু তাতেও গৈ পেলাই গৰমটো। আৰু এইবিলাক লাহে লাহে ডেভেলপ হৈ গৈ আছে। এইখিনি ঘাটকোপৰ বিখৰলি এনেকৈ বুলি কয়। আমি যেতিয়া এয়াৰপৰ্টৰ পৰা ডম্বিভিললৈ আহোঁ যথেষ্ট কেইখন টাউন মানে পাৰ হৈ আহিবলগীয়া হয়। এইখিনি নাভি মুম্বাই পালোহি আৰু ইয়াতে বহুত অসমীয়া আছে। নাভি মুম্বাই আচলতে নাভি মুম্বাই খাৰঘৰ এইখিনি মেইন অসমীয়া ইয়াতে থাকে। আমি ইয়াৰ পৰা যথেষ্টখিনি দূৰত হয় কাৰণ ইয়াতে ONGC আছে, সেইটো কাৰণে ইয়াতে বহুতখিনি অসমীয়া থাকে আৰু মেক্সিমাম কাম এইফালে কৰে। কিন্তু আমাৰ এইখিনি একদম প্ৰপাৰ মাৰাঠী এৰিয়া হৈ যায়গৈ, নাভি মুম্বাইৰে হয়। এইখিনি আপোনাৰ কিবা এটা পুখুৰী নে এইটো কি লেক হৈ জানো পায়, লেক হৈ যায়গৈ নহয় এইটো কি লেক নে নহয়, পুখুৰীয়ে হয় মানুহে বনোৱা। মই এবাৰ কি ভাবি বুজি পালোঁ। আৰু মই যে কৈছিলোঁ IITৰ ছাইডে দেখাম বুলি, বাট IITখন মই দেখাব নোৱাৰিলোঁ কাৰণ সেইটো ছাইডে আমি নাহিলোঁ, বেলেগ এটা ৰাস্তা দি আহিলে। আৰু ইয়াতো আপোনাৰ দেখিলে নে ট্ৰেফিক লাগিলে, সেয়া এনেই এনেই বহিব পৰা হয় আৰু লিখাই আছে ৰাভাৰা তালাব, ৰাভাৰা পুখুৰী মানে কিবা এটা। আমি প্ৰায় পাইছোঁহি এই জেগাখিনি, আমাৰ নিজৰ ওচৰৰ জেগাখিনি। আৰু এইখিনি গোটেইখিনি ফাৰ্নিচাৰ মাৰ্কেট হয়। এইটো পূৰা কি বুলি কয় একচুৱেলি ক'ব নোৱাৰিম মই নামটো। এই ছাইডটোত আছে আৰু এইফালে পূৰা একচুৱেল ছাইডটো এইফালে গোটেই ফাৰ্নিচাৰৰ মাৰ্কেটখিনি আছে। আৰু এইখিনি হয়তো মানে আমি এডোখৰতে মানে পালৱা চিটি বুলি এখন নতুনকৈ এইবিলাক হৈছে মানে সেইখিনি ওচৰত পাইছোঁহি আৰু লাহে লাহে। মই তাৰ বহুত আগতেই ক'লোঁ যে আমি পালৱা চিটি পালোঁহি, কিন্তু পালৱা চিটি পোৱা নাই, আমি পামহিহে আমি। আৰু এতিয়া এইবিলাক চব ফাৰ্নিচাৰৰ হয়। আৰু এতিয়া মই আকৌ এক্সট্ৰাকৈ কথাখিনি কৈ দিব লগা হৈছে কাৰণ মই যেতিয়া আহিছিলোঁ তেতিয়া কথাখিনি কৈ অহাৰ স্বত্তেও তাতে আপোনাৰ গান লাগি আছিলে, সেইটো কাৰণে কপিৰাইট লাগিব। চ' মই কথাখিনি এতিয়া আকৌ ক'ব লগা হৈছে মানে। আৰু এতিয়া বহুত বেছি দূৰ নাই, সেইকাৰণে পালোহি কাৰণে মই বোলো এইখিনি ওচৰতে দেখিছে এইবিলাক চব ফাৰ্নিচাৰ, এইবিলাক নাৰ্চাৰী। আৰু ইয়াতে মানে কি হয় আমাৰ একদম ৰাস্তাৰ কাষতে ফুলৰ দোকানবিলাক থাকে, সেইটো কাৰণে যিকোনো ফুল ল'বলৈ ভাল হয়। তাৰপিছতে এইখিনি আমি যেতিয়া ফাৰ্নিচাৰ ল'ব লৈছিলোঁ তেতিয়া মানে দাদায়ো কৈছিলে যে ইয়াতে ফাৰ্নিচাৰ বহুত ভাল পায়, কিন্তু আমাৰ পৰা অলপ দূৰ হৈ যায় কাৰণে ট্ৰান্সপৰ্টেশ্যনটো আমি ল'ব নহ'লে ইয়াৰ পৰা আমি ওচৰৰ পৰাই ল'লোঁ।
আৰু ইয়াতে এইখন আজিকালি চব খুলিছে দেখিছেনে ৰেষ্টুৰেণ্টৰ পৰা আদি কৰি গোটেইবিলাক খুলিলে আমি অহালৈকে একচুৱেলি মুম্বাই চব খুলি গৈছে অলম'ষ্ট এইখিনি পাই এনেকুৱা লাগিছে নিজৰ ঘৰ পোৱাৰ নিচিনা কাৰণ আমি একেবাৰে ওচৰ পালোহি আৰু দেখিছেনে এইবিলাক লাইটছবিলাক লগাই থৈ দিছে গোটেই বিল্ডিংবিলাকত কাৰণ ইয়াতে দেৱালীটো বহুত ডাঙৰকৈ পতা হয় আৰু গণেশ পূজাটো বহুত ডাঙৰকৈ পতা হয় আচলতে দুৰ্গা পূজা এইখিনি এৰিয়াত পতা নহয় কাৰণ নৱী মুম্বাইৰ ফালে পাতে কাৰণ তাতে এইবিলাক অসমীয়া বেংগলী এনেকৈ আছে কিন্তু এইডোখৰত বেছিকৈ মাৰাঠী মানুহ থকাৰ কাৰণে আচলতে তেওঁলোকে যিটো ফেষ্টিভেল পাতে সেইটোৱে বেছিকৈ উদযাপন কৰা হয় আৰু এইখিনি যে দেখা পাইছে এই ইটো চাইডে যিটো মানে হেৰিটো আছে কি বুলি কয় বিল্ডিংটো আছে সেইটো এক্সপেৰিয়া মল হয় মানে আমি প্ৰায় মই ফাৰ্ষ্ট যেতিয়া মানে মুম্বাইলৈ আহিছিলোঁ ফাৰ্ষ্ট এইটো মললৈকে আহিছিলোঁ ইয়াত কাৰণ ইয়াতে আমি PVR আছে নাইবা PVR আছে আমি মুভি চাবলৈ ইয়ালৈকে আহোঁ আৰু পালৱা চিটি যে কৈছিলোঁ এয়া হৈছে পালৱা চিটি এইফালেদি সোমাই যায়গৈ বিৰাট ডাঙৰ এটা এৰিয়া হয় সেইটো নতুনকৈ ডম্বিৱলীত এতিয়া যথেষ্টখিনি আহিছে পালৱা আহিলে মানে লোধাই হৈছে পালৱাটো আৰু আপোনাৰ ৰানৱেল বুলি আহিছে আৰু ৰিজেঞ্চি বুলি আহিছে গোটেইখিনি ফ্লেটছ আহিছে 1 BHK 2 BHK বহুত ভাল আমি থকা হ'লে চাগে ভাবিলোঁ নেকি কাৰণ আমিতো থাকিব নোৱাৰোঁ সেইটো কাৰণে ভবাটো নহয় আৰু এইটোৱেই হৈছে এক্সপেৰিয়া মলটো বহুত ডাঙৰ হয় ইয়াৰ বহুত ভাল লাগে আমি ইয়াতে আহোঁ হেল্ল' আমি আহি পাই গ'লোঁ আচলতে পালোঁ মানে কি হৈছে আজি হৈছে আপোনাৰ 23 তাৰিখ আৰু আমি 21 তাৰিখে আহিলোঁ আহি পাই সেইদিনাখন বহুত ৰাতি হৈ গ'ল প্ৰায় আপোনাৰ 10:30 মান বাজিলে তাৰপৰা আকৌ ফ্ৰেছ হৈ পেলাই মানে কাম চাম কৰি শেষ কৰোঁ মানে বহুত টাইম হৈ গ'ল সেইকাৰণে মই ব্লগটো শেষ কৰিব নোৱাৰিলোঁ আৰু তাৰ উপৰি কালি যে দিনটো কেনেকৈ গ'ল গমেই নাপাওঁ কাৰণ ভাগৰো লাগিছে আৰু ইমান কাম ওলাইছে গোটেই ঘৰ চৰ ঠিক মানে এইবিলাক কৰা মেলা সেইকাৰণে মই ব্লগটো শেষ কৰিব পৰাই নাই আজি ভাবিলোঁ ব্লগটো শেষ কৰি থৈ দিওঁ আৰু আপোনালোকে চাব বুলি আশা ৰাখিছোঁ আৰু তেতিয়াহ'লে যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আজিলৈ আহিছোঁ আৰু